আপুনি আপোনাৰ জীৱনক লৈ কিমান সিৰিয়াছ? যদি সঁচাকৈ ক'বলৈ গ'লে বহুত সিৰিয়াছ, তেতিয়াহ'লে বৰ্তমান ইউটিউবত আপুনি এটা ভাল ভিডিঅ' চাই আছে। মানে ইউটিউবৰ আপুনি এতিয়া এটা বেষ্ট ভিডিঅ' চাই আছোঁ বুলি ভাবি লওক। কাৰণ এই ভিডিঅ'টোত আপুনি লাইফটোক লৈ কিমান সিৰিয়াছ তাৰ বিষয়ে এই ভিডিঅ'টোত অলপ গম পাব। গতিকে ভিডিঅ'টো আপুনি ধৈৰ্য সহকাৰে সম্পূৰ্ণ চাব। কিন্তু মানে কি হয়, মানুহৰ আজিকালি ধৈৰ্যটো বহুত কম। মই সেইটো কাৰণে আচলতে কৈছোঁ, ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাব। আজি 37 বছৰ বয়সৰ মোৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটো আপোনাক মই এতিয়া 13-14 মিনিটৰ এটা ভিডিঅ'ৰ যোগেদি আপোনাক মই আজি বুজাম। গতিকে ভিডিঅ'টো কিন্তু শেষলৈকে চাব। নমস্কাৰ বন্ধুসকল, মই বিকাশ স্বাগতম জনাইছোঁ আপোনালোকক আজি এটি মোৰ নতুন ভিডিঅ'লৈ। পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ চেনেললৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। লাইফৰ ফ্ৰেমৱৰ্ক বা জীৱনৰ গাঁথনি বুলি ক'লে কি বুলি ভাবে? হয়তো আপোনালোকে বুজি পাইছে চাগে, জীৱনৰ গাঁথনি মানে হৈছে জীৱনৰ আমি যিটো গঠন দিয়াৰ আমাৰ যিটো ধৰি লওক ছিষ্টেম বুলিয়ে কৈছোঁ। আৰু এটা জীৱনটো আমাৰ গঠন দিয়াৰ যিটো ছিষ্টেম, সেইটোৱে জীৱনৰ গাঁথনি। মানে আজি মই ভিডিঅ'টোত আপোনাৰ এই জীৱনৰ গাঁথনিটো কি হয় আচলতে, সেই জীৱনৰ গাঁথনিটো আমি এটা ইংলিছৰ সৰু ৱৰ্ডৰ জৰিয়ে আমি দিব পাৰোঁ। সেই যিটো ৱৰ্ড আছে, সেই ৱৰ্ডৰ ভিতৰতে আপোনাৰ কি হৈছে, আমাৰ জীৱনৰ গাঁথনি গোটেই মূল মন্ত্ৰটো সোমাই আছে। আজি মই আপোনালোকক এতিয়া যিটো ক'ব বিচাৰিছোঁ, সেই যিটো ৱৰ্ড ইংলিছৰ, সেই ৱৰ্ডটো আপোনালোকে চবেই গম পায়। কিন্তু সেই ৱৰ্ডটোৰ ভিতৰত যে আমাৰ জীৱনৰ সেই মূল মন্ত্ৰটো বা সেই ৱৰ্ডটোৰ ভিতৰত আপোনাৰ 4টা কনচেপ্ট সোমাই আছে, সেই কথাটো বহুতে হয়তো নাজানে। আজি মই সেই ক'বলৈ বিচৰা যিটো ৱৰ্ড হৈছে, সেই ৱৰ্ডটো হৈছে ফ্ৰী। FREE। আমি ফ্ৰীৰে জীৱনৰ গাঁথনি দিব পাৰোঁ। এতিয়া আপোনালোকে ভাবিছে ভিডিঅ'টোত কি কথা কৈছে, ফ্ৰীৰে আমি জীৱন কেনেকৈ গাঁথনি দিব পাৰোঁ বা গঠন দিব পাৰোঁ। কিন্তু আপোনালোকে নাজানে, মই ক'ব বিচাৰিছোঁ যিটো ফ্ৰী, সেই ফ্ৰীত 4টা কনচেপ্ট সোমাই আছে। FREE, তাত 4টা কনচেপ্ট সোমাই আছে। আমাৰ জীৱনৰ যিটো গাঁথনি, যিটো আমি ভালদৰে দিব পৰা যাব যদি আমি সেই ৱৰ্ডটোৰ সেই 4টা কনচেপ্ট আমি ভালদৰে ফ'ল' কৰোঁ। এতিয়া মই ক'ব বিচাৰিছোঁ যিটো ফ্ৰী, সেই ফ্ৰীৰ আমি গোটেইকেইটা যিকেইটা আখৰ সোমাই আছে FREE, সেই আখৰকেইটাৰ আমি মেইন বস্তুটো আমি জানো আহক, যিটো মই কনচেপ্টৰ কথা ক'বলৈ বিচাৰিছোঁ। এতিয়া সেই কনচেপ্ট 4টা যিটো ক'ব বিচাৰিছোঁ, তাৰে হৈ গৈছে আপোনাৰ প্ৰথমটো ফিটনেছ, ছেকেণ্ডটো হৈছে আপোনাৰ ৰিলেশ্যনশ্বিপ, 3 নম্বৰটো হৈছে আপোনাৰ ইটিং ক্লিন, আৰু 4 নম্বৰটো হৈছে আপোনাৰ আৰ্নিং। এতিয়া আপোনালোকে বুজি পালেনে ফ্ৰীত সেই 4টা কি কি? এতিয়া কৈ দিয়াৰ লগে লগে হয়তো চাগে চবেই বুজি পাইছে। ফ্ৰী ফিটনেছ বা ৰিলেশ্যনশ্বিপ বা ইটিং ক্লিন বা আৰ্নিং, এতিয়া ধৰি লওক আপোনালোকে চবেই অলপ অলপকৈ হয়তো বুজি পাইছে। এতিয়া আমি সেই যি 4টা মই কনচেপ্ট ক'লোঁ, সেই কনচেপ্ট যিটো ফ্ৰীত যি 4টা সোমাই থকা আপোনাৰ সেই কনচেপ্টকেইটা আমি অলপ অলপকৈ এই ভিডিঅ'ৰ যোগেদি জানো আহক। এতিয়া প্ৰথম যিটো আপোনাৰ F হৈ গৈছে ফিটনেছ। আমি প্ৰথম সদায় আমি নিজৰ স্বাস্থ্যটোৰ কথাই ভাবোঁ। স্বাস্থ্য থাকিলে আমি চবেই কৰিব পাৰিম। যদি আমাৰ স্বাস্থ্যই যদি ঠিক নাথাকে, আমি কোনো কাম ভালদৰে কৰিব নোৱাৰোঁ। কাইলৈ আমি কিবা এটা ধৰি লওক কৰিবলৈ গৈছোঁ, আমাৰ কি হ'ব লাগিব? স্বাস্থ্য ঠিক থাকিব লাগিব। স্বাস্থ্য ঠিক ৰাখিবলৈ হ'লে আমাৰ নিজৰ যিটো ফিটনেছ, আমি সেই ফিটনেছটো ভালদৰে বজাই ৰাখিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? কিছুমান ৱৰ্কআউট কৰিব লাগিব। যেনে ধৰি লওক আমাৰ এতিয়া ৱৰ্কআউটৰ ভিতৰত ধৰি লওক আপোনাৰ বহুতখিনি সোমাই পৰে। এতিয়া ধৰি লওক আপোনাৰ কিছুমানে ধৰি লওক খোজ কাঢ়ে, কিছুমানে আপোনাৰ দৌৰে, কিছুমানে আপোনাৰ ধৰি লওক চাইক্লিং কৰে, চাইকেল চলাই ধৰি লওক, কিছুমানে আপোনাৰ ধৰি লওক জিমলৈ যায়। তেনেকৈ কি কৰিছে? নিজৰ ফিটনেছটো ভালদৰে বজাই ৰাখিছে। আৰু আমাৰ ফিটনেছটো ভালদৰে বজাই ৰখাৰ লগে লগে আমাৰ কি? স্বাস্থ্য অ'কে থাকিব। স্বাস্থ্য অ'কে থাকিলে আমি যিকোনো কাম কৰিব পৰা যাব। আমাৰ মেইন সম্পদটোৱে হৈছে স্বাস্থ্য। স্বাস্থ্য ঠিক থাকিলে আমি কাইলৈ ক'ৰবাত কিবা এটা কৰোঁ বুলি ক'লে কৰিব পাৰিম। চাকৰি নাই বা আমাৰ নিজৰ ব্যৱসায় বুলিবলৈ একো নাই, আমি যদি হাজিৰা কামো কৰিবলৈ যাওঁ, আমাৰ নিজৰ স্বাস্থ্যটো ঠিক থাকিব লাগিব।
স্বাস্থ্য ঠিক থাকিলেহে আমি হাজিৰা কাম কৰিব পাৰিম। ধৰি লওক হাজিৰা কাম কৰিবলৈ হ'লেতো কষ্ট কৰিব লাগিব। যদি আমাৰ স্বাস্থ্যই বেমাৰী হয় আমিতো ধৰি লওক সেইটোও কৰিব নোৱাৰিম। গতিকে মানে কি হয়, আমি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব, আৰু সেই স্বাস্থ্যৰ গুৰুত্ব দিবৰ কাৰণে আমি সেই ফিটনেছটো ভালদৰে বজাই ৰাখিব লাগিব। আৰু তাৰ কাৰণে আমি কিছুমান ৱৰ্কআউট, যিটো মই ধৰি লওক ক'লোঁ, মানে আমি ফিজিকেলি এক্সাৰচাইজ কৰা, জিমলৈ যোৱা, যেনেকৈ পাৰিছে আপুনি নিজৰ স্বাস্থ্যটোৰ সেই ফিটনেছটো ভালদৰে মেইনটেইন কৰিব লাগিব। ছেকেণ্ডটো হৈ গৈছে আপোনাৰ আৰ মানে হৈ গৈছে ৰিলেশ্যনশ্বিপ। এতিয়া ৰিলেশ্যনশ্বিপ বুলি ক'বলৈ গ'লে আমাৰ অসমীয়াত যিটো সম্পৰ্ক, এতিয়া ৰিলেশ্যনশ্বিপ আমি প্ৰথম ঘৰৰ পৰাই আৰম্ভ হয়। ঘৰৰ নিজৰ মা দেউতা, বাই ভনী, বা আপুনি ধৰি লওক বিয়া পাতিলে, ধৰি লওক আপোনাৰ নিজৰ পৰিবাৰ, সেইখিনি মানে আপোনাৰ কি হৈছে, নিজৰ সম্পৰ্কটো প্ৰথম আপোনাৰ সেই ঘৰৰ মানুহখিনিৰ লগতে আপুনি ভালদৰে বজাই ৰাখিব লাগিব। ঘৰৰ মানুহৰ পৰাই আপুনি কিবা এটা শিকিব পাৰিব। ঘৰৰ মানুহৰ লগতে আপুনি ধৰি লওক ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। তেতিয়াহে আপুনি ঘৰৰ পৰা বাহিৰত গৈ আপুনি বেলেগ আৰু দুজন মানুহৰ লগত, মানে কি হৈছে, ঘৰতে যদি আপোনাৰ ভাল প্ৰেক্টিচ থাকে, ঘৰৰ মানুহখিনিৰ লগতে যদি আপুনি সম্পৰ্ক ভালকৈ বজাই ৰাখে, বাহিৰৰ মানুহৰ লগত ন' ডাউট পাৰিব। আমাৰ কি হয়, আমি নিজে ধৰি লওক বাহিৰৰ মানুহৰ লগত আমি ভালকৈ ধৰি লওক ব্যৱহাৰ পাতিৰ পৰা আদি কৰি, কথা বতৰাৰ পৰা আদি কৰি আমাৰ বাহিৰৰ মানুহৰ লগত ভালেই থাকে, প্ৰায় ভাল থাকে। সেইটো আমাৰ ধৰি লওক মনৰ পৰা ভাল নাথাকিলেও, যিমানেই নহওক আমাৰ দেখনীয়া হ'লেও ভাল থাকে। কিন্তু ঘৰৰ মানুহখিনিৰ লগততো আমাৰ তেনেকুৱা কোনো ধৰণৰ হেৰি নাথাকে ধৰি লওক। গতিকে আমাৰ ঘৰৰ মানুহখিনিৰ লগত আমাৰ মানে ফ্ৰী, মানে কোনো ধৰি লওক আমাৰ সংকোচ নাথাকে। আমি যি ক'ব লগা থাকে ডাইৰেক্টলি ক'ব পাৰোঁ, কোনো আমাৰ ধৰি লওক দিগদাৰ নহয়। সেইকাৰণে কি হৈছে, আমাৰ প্ৰথম প্ৰেক্টিচ ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব। আৰু সেইটো কাৰণে কি হৈছে, আমি ৰিলেশ্যনটো সদায় মেইনটেইন কৰি ৰাখিব লাগিব ভালদৰে নিজৰ ঘৰৰ মানুহৰ লগত। তেতিয়াহে আমি বাহিৰৰ মানুহৰ লগতো ভালদৰে ৰিলেশ্যন মেইনটেইন কৰি ৰাখিব পৰা যাব। মানে সেইটোৱে আচলতে। 3 নম্বৰটো হৈ গৈছে আপোনাৰ ইটিং ক্লিন। এতিয়া আমাৰ প্ৰথম স্বাস্থ্য, যিটো ফিটনেছৰ কথা ক'লোঁ সেইটো হৈ গ'ল, আৰৰ ৰিলেশ্যনশ্বিপ সেইটো কথা ক'লোঁ সেইটোও হৈ গ'ল। তাৰপাছত আমাৰ এই দুটা হৈ যোৱাৰ পাছতো আমাৰ ইটিং ক্লিন, মানে আমাৰ যিটো আমি ধৰি লওক দৈনিক খোৱা খাদ্য, সেই খাদ্যটো আমি যিমান পৰিষ্কাৰ খাওঁ আমাৰ স্বাস্থ্যও সিমান ভাল থাকিব। মানে কি হৈছে, প্ৰথম আমাৰ ক'লোৱে নহয়, স্বাস্থ্য ঠিক ৰাখিবলৈ হ'লে আমাৰ খোৱা বোৱাও ঠিক হ'ব লাগিব। আমি ধৰি লওক বাহিৰা বস্তু খোৱা, যিকোনো ধৰি লওক বেয়া বস্তুৰ পৰা আদি কৰি সেইবিলাক আমি টোটেলি বাদ দিব লাগিব। আজিকালি ধৰি লওক ফাষ্ট ফুডৰ বহুত আছে, আপোনাৰ ধৰি লওক যিবিলাক খালে আমাৰ পেটৰ অপকাৰ হয়, আমি সেইবিলাক মানে কি হৈছে, মুখৰ লোভ আঁতৰাই সেইখিনি আমি বাদ দিব লাগিব। আপোনাৰ ধৰি লওক নিজৰ কিছুমান বেয়া বস্তু খোৱাৰ অভ্যাস আছে, আপোনাৰ স্মকিং কৰাৰ অভ্যাস আছে, আপোনাৰ গুটখা খোৱাৰ অভ্যাস আছে, আপোনাৰ ড্ৰিংকছ কৰাৰ অভ্যাস আছে, আপোনাৰ সেইবিলাক যদি আছে সেইবোৰ বাদ দিব লাগিব। আজি মোৰ 37 বছৰ বয়স, এতিয়া 2025ত মোৰ 37 বছৰ সোমাইছে। মই 37 বছৰ মোৰ যিটো অভিজ্ঞতা, মই নিজে আগতে বেয়া বস্তু খাইছিলোঁ, মই চিগাৰেট খাইছিলোঁ, মই মদ খাইছিলোঁ, মই আপোনাৰ গুটখা জাতীয় তেনেকুৱা বেয়া বস্তু খাইছিলোঁ, যাৰ জৰিয়তে মানে কি হ'ল, এই 37 বছৰ বয়সৰ মই এতিয়া লাষ্টত মই বুজি পাইছোঁ যে মই সেইখিনি বহুত ভুল কৰিছিলোঁ। আৰু সেই ভুলখিনিৰ পৰা কি হৈ গ'ল, মোৰ জীৱনটো মানে কি হ'ল, আধাটো মোৰ বেয়া হৈ গুচি গ'ল, আধাতকৈ মোৰ বেছি বেয়া হৈ গুচি গ'ল। যিটো বস্তু মই হয়তো নকৰাহেঁতেন আজি মোৰ স্বাস্থ্য ভাল হৈ থাকিলেহেঁতেন। গতিকে মই সেইটো কাৰণে আপোনালোককো ক'ব বিচাৰিছোঁ, মই নিজে ধৰি লওক ভুল কৰিলোঁ, সেই ভুলটো যাতে বেলেগৰ হ'ব নালাগে। কাৰণ কেলৈ, সেই ভুলখিনিৰ কাৰণে মই আজি ধৰি লওক মই কিবা এটা পস্তাই আছোঁ, বা মই ধৰি লওক আজি মোৰ নিজৰ সেইটো অভিজ্ঞতা, আজি মই যিটো ষ্টেজত আছোঁ বৰ্তমান, সেই ষ্টেজটোত থকা মোৰ নিজৰ কাৰণ মই বেলেগক দুখী লাভ নাই, কাৰণ মই এইবিলাক নিজে কৰি লোৱা কথা। আৰু সেইটো কাৰণে কি হৈছে, মই ভিডিঅ' যোগেদি মই ক'ব বিচাৰিছোঁ যে আপোনালোকেও তেনেকুৱা ধৰণৰ যদি কিবা ভুল কৰিছিলে বা কৰি আছে, সেইবিলাক আপোনালোকে ভুলবিলাক মানে কি আঁতৰাই দিয়ক। তেতিয়া আপোনাৰ নিজৰ জীৱনটো শুদ্ধ হ'ব। আপোনাৰ গাঁথনি, জীৱনৰ যিটো মই মূল মন্ত্ৰ গাঁথনিটোৰ কথা কৈছোঁ, সেই বস্তুটো আপুনি ভালদৰে নিজৰ জীৱনটো গঢ় দিব পাৰিব। আৰু গঢ় দিব পাৰিলেহে তেতিয়া আপুনি মানে দুখোজ কি হয়, ওপৰলৈ যাব পাৰিব, নিজৰ জীৱনটো সফল কৰিব পাৰিব। কাইলৈ আপুনি ষ্টেটাছ মেইনটেইন কৰি থাকিব পাৰিব লাগিব সমাজত, মানে সমাজৰ লগত আপুনি মানে খাপ খাই চলিব পাৰিব। সেইটোৱে আচলতে। গতিকে মানে কি হ'ল, আমাৰ খোৱা প্ৰণালীটো আমি ধৰি লওক যিটো বস্তুৰ পৰা আমাৰ ধৰি লওক খালে অপকাৰ হয়, সেই বস্তুটো আমি বাদ দিব লাগিব। আজি মোৰ ধৰি লওক মই সেই বেয়া বস্তুৰ যিখিনি হয়তো মোৰ সেই বস্তুখিনিৰ কাৰণে আজি মই এজন ডায়েবেটিক পেচেণ্ট। কেলৈ হ'ল, ধৰি লওক মোৰ নিজৰ সেই খোৱা প্ৰণালীবিলাক মই বাছ বিচাৰ নকৰিলোঁ। সেইটো কাৰণে মই আজি এজন ধৰি লওক ডায়েবেটিক পেচেণ্ট, মই এতিয়া নিজে ভুগি আছোঁ। মানে কি হ'ল, সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক যাতে আপোনালোকৰ নহয়, সেইটো কাৰণে আপোনালোকে এই বস্তুটো মানি চলাটো ভাল। এতিয়া লাষ্টৰ যিটো হৈছে, মানে হৈ গৈছে সেইটো আপোনাৰ আৰ্নিং। চববিলাক হৈ গ'ল, চব হৈ গ'ল, আপোনাৰ ফিটনেছ হৈ গ'ল, ৰিলেশ্যনশ্বিপ হৈ গ'ল, ইটিং ক্লিন আপোনাৰ সেই বস্তুটো হৈ গ'ল।
লাষ্টত আহিলে আপোনাৰ আৰ্নিং। যদি আপোনাৰ উপাৰ্জন নাথাকে তেতিয়া আপোনাৰ মানে কি হৈছে, চবেই মিছা নহয় আচলতে। আপুনি ধৰি লওক নিজৰ জীৱনটো চলাই নিবলৈ হ'লে আপোনাক এইখিনি মানে যিখিনি মানে ৰিলেশ্যনশ্বিপ বা ফিটনেছ বা খোৱাৰ মই যিটো ইটিং ক্লিন সেইটো মানে যিটো কথা ক'লোঁ, তাৰ উপৰিও আপোনাৰ এইখিনিৰ কাৰণে কি কৰিব লাগিব, নিজৰ উপাৰ্জন থাকিব লাগিব। সেই উপাৰ্জনটো আপুনি ধৰি লওক এটা নিৰ্দিষ্ট বয়সৰ পৰা, যেতিয়াৰ পৰা আপুনি বুজিবলৈ আৰম্ভ কৰিলে, ধৰি লওক আপুনি নিজৰ মানে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ যেতিয়া আপুনি মানে শেষ কৰাৰ পাছৰ পৰা আপুনি কি হৈছে, নিজৰ এটা দায়িত্ব আপুনি নিজে ল'বলৈ শিকক। সেই দায়িত্বটো আপুনি কিবা প্ৰকাৰে আপুনি ধৰি লওক ভাল পথেৰে, মানে ধৰি লওক আপোনালোকৰ আজিকালি এনেকুৱা আছে, ধৰি লওক মানে উপাৰ্জন কৰিব পৰা পথ বহুত আছে। আপুনি ধৰি লওক আপুনি যদি ধৰি লওক ভাল পঢ়া শুনা এজন ব্যক্তি হয়, আপুনি ধৰি লওক টিউশ্যন লৈও আপুনি ধৰি লওক উপাৰ্জন কৰিব পাৰে। সহজ ভাষাত ক'বলৈ গ'লে যিটো আজিকালি ধৰি লওক আপোনাৰ মানে কি হয়, বহুতে তেনেকৈ পইচা ঘটি আছে। অনলাইন আপুনি পইচা ঘটা বহুত প্লেটফৰ্ম আছে, তেনেকৈ পাৰে। আপুনি ধৰি লওক ছাইড বিজনেছ কিবা কৰোঁ বুলি ক'লে কৰিব পাৰে, বা পঢ়ি আছে যদিও আপুনি ছাইড বিজনেছ কৰি ধৰি লওক আপুনি তেনেকৈ উপাৰ্জন কৰিব পাৰে। আপুনি ধৰি লওক ক'বলৈ গ'লে পাৰ্ট টাইম জব হিচাপে তেনেকৈ ক'ৰবাত কৰিব পাৰে। বা ধৰি লওক আপোনাৰ পঢ়া শুনা শেষ কৰি আপুনি ধৰি লওক নিজৰ ব্যৱসায় খুলিলে বা প্ৰাইভেট জবেই কৰিলে, বা আপুনি প্ৰাইভেট জব কৰি থকাৰ লগতে বা ব্যৱসায় কৰি থকাৰ লগতে গভৰ্ণমেণ্ট জব ধৰি লওক ওলাই থাকে আজিকালি, সেইবিলাকো এপ্লাই কৰি থাকিলে, মানে কিবা নহয় কিবা প্ৰকাৰে আপুনি ধৰি লওক উপাৰ্জন কৰিব লাগিব। তেতিয়াহে আপুনি জীৱনটো চলাই নিব পাৰিব, নিজৰ লগতে নিজৰ পৰিয়াল, নিজৰ মা দেউতা সকলোকে আপুনি লগত লৈ যাব পাৰিব। মানে কি হ'ল, আজিকালি ধৰি লওক পইচাই চব নহয়, কিন্তু আপোনাৰ জীৱনটো চলাই নিবলৈ পইচা বহুত প্ৰয়োজনীয়। পইচা থাকিলেহে আপুনি ধৰি লওক মানে কি হৈছে, আজিকালি এনেকুৱা নিচিনা হৈছে, আপোনাৰ পইচা থকা মানুহৰ সন্মানো বেছি। মানে এনেকুৱা নিচিনা হ'ল, সন্মান কিনা বস্তু নহয়, কিন্তু পইচা থাকিলে আকৌ সন্মান অট'মেটিক আহিও যায়। সমাজখন ইমানেই পৰিৱৰ্তন হৈ গৈ আছে। গতিকে মই সেইটো কাৰণে মানে ক'ব বিচাৰিছোঁ যে মই 37 বছৰ বয়সত মই আজি এতিয়া যিটো বুজি পালোঁগৈ, বা মই যিটো এতিয়া আপোনালোকক এই ভিডিঅ'ৰ যোগেদি কৈছোঁ, সেই বস্তুটো মানে কি হ'ল, আমাৰ জীৱনৰ গাঁথনিৰ লগত জড়িত। আৰু সেই জীৱনৰ গাঁথনিটোক আমি গঢ় দিবৰ কাৰণে এই মই যিটো ফ্ৰী কথা ক'লোঁ, সেই ফ্ৰীক আমি ফ'ল' কৰিব লাগিব। গতিকে আপোনালোকে এতিয়াৰ পৰা নিজৰ জীৱনটোক মানে ফ্ৰীৰে গঠন দিয়ক। ফ্ৰী বোলা বস্তুটো শুনিলে ভালেই লাগে, হয় নাই বাৰু? ফ্ৰী বুলি বস্তুটো ক'ৰবাত যদি পাওঁ আমি, কেনেকুৱা ভাল লাগে, ফ্ৰী। কিন্তু সেই ফ্ৰীটো আচলতে মানে কি হয়, মই এইটোৱে ক'ব বিচাৰিছোঁ, আপুনি জীৱনটোকো সেই ফ্ৰীক লগত লৈ লওক। আৰু সেই ফ্ৰীয়ে আপোনাৰ কি হৈছে, জীৱনটোক আপোনাৰ সফল কৰিব। আপুনি ভাবিব নোৱাৰিব, আপোনাৰ এই ফ্ৰীক যদি লগত লৈ লয়, আপোনাৰ জীৱনটো কিমান ওপৰলৈ গুচি যাব। মানে মোৰ নিচিনা 37 বছৰ বয়স নালাগে, আপোনালোকে ধৰি লওক 20-22 বছৰ বয়সতে আপুনি বহুতখিনি কৰিবগৈ পাৰিব। গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'খিনি পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই, জয় আই অসম।